হাই বন্ধুসকল, মই কhanindra মোৰ ইউটিউব চেনেললৈ আপোনালোকক পোনপ্ৰথমে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে নিশ্চয় থাম্বনেল দেখি গম পাইছে যে আজি ক'লৈ গৈ আছোঁ। বন্ধুসকল, আজি আমি গৈ আছোঁ শিৱসাগৰলৈ। শিৱসাগৰত আমি কি চালোঁ আপোনালোকক দেখাম এই ভিডিঅ'ৰ জৰিয়তে। আহক আপোনালোকৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আহি পালোহি শিৱসাগৰ। শিৱসাগৰ পায়েই পোনপ্ৰথমে আমি শিৱদৌল চাবলৈ আহিলোঁ। আহক মোৰ লগতে আপোনালোকেও শিৱদৌল চাওক। There's a party in your head, I can see it. Your eyes, they tell me everything. And even if you don't wanna believe me, বন্ধুসকল, শিৱদৌলৰ পৰা তলাতল ঘৰলৈ অহা দৃশ্যাংশ আপোনালোকক দেখাবলৈ মই নোৱাৰিলোঁ বিশেষ অসুবিধাৰ বাবে। মই আপোনালোকক তলাতল ঘৰৰ ভিতৰৰ দৃশ্য আপোনালোকক দেখাবলৈ ওলাইছোঁ। আহক অলপ
সাত মহলৰ মাটিৰ তলত 3 মহলৰ ঘৰ আছে, ওপৰত 4 ওপৰত আৰু 7 ঘৰ আছে। এইবিলাক মৰামে বিদ্যুৎ ধ্বংস হৈছে। এই ঘৰটো বনাইছে স্বৰ্গদেউ ৰাজেশংগ 1795 ইয়াৰ এই ঘৰখনে চূণ, গুড়, হাঁহকণী, বৰা চাউল, ইটাগুৰি, মাটিমাহ, বেৰ, বিহাৰ আদি বিভিন্ন ধৰণৰ বস্তু বনাইছে। আৰু এই ঘৰটো বেলেগ বেলেগ নাম আছে। আমি যিটো ঘৰত আছোঁ এইটো অতিথি ঘৰ। আপোনাৰ ফটো আছিলে এই ফটোবিলাক বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব।